বিজেপিত চলিছে অপেন চ্যালেঞ্জ। স্বয়ং সভাপতিকে এইবাৰ চ্যালেঞ্জ দিছে মণ্ডল বিজেপিৰ নেতাই। মিণ্টু তামুলী জিন্দাবাদ ধ্বনি দি চ্যালেঞ্জ দিয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি। এয়া নলবাৰী জিলাৰ অন্তৰ্গত বাহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য, য'ত জিন্দাবাদ ধ্বনি দিয়া হৈছে মন্ত্ৰী জয়ন্ত মল্লৰ, জিন্দাবাদ ধ্বনি দিয়া হৈছে মিণ্টু তামুলীৰ। পিছে মিণ্টু তামুলী কোন? সৌসিদিনা আপোনাৰ যদি মনত আছে, মনত নাই যদিও কোনো কথা নাই, ছবিটো আমিয়ে দেখুৱাই দিছোঁ। সভাপতি দিলীপ শইকীয়াই ধমক দিছিল মন্ত্ৰীৰ অনুগতক আঙুলি টোৱাই কৈছিল ইয়াক ছাইড কৰক, য'ত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। খঙত ডিঙিৰি তোলা হৈছিল সভাপতি দিলীপ শইকীয়া। পিছে মন্ত্ৰীক ইয়াক ছাইড কৰক বুলি দিলীপ শইকীয়াই কোৱা মিণ্টু তামুলী ছাইড নহল। ছাইড হোৱা দূৰৰ কথা, এইবাৰ চলিছে জিন্দাবাদ ধ্বনি। সভাপতিৰ জিন্দাবাদ ধ্বনি নাই, চলিছে জিন্দাবাদ মিণ্টু তামুলী। আকৌ শুনক জিন্দাবাদ মিণ্টু তামুলী। নলবাৰীত চলা চৰ্চা অনুসৰি বাহজানী মণ্ডলৰ নেতা মিণ্টু তামুলীয়ে মন্ত্ৰীৰ সোহাত নলবাৰী। মিণ্টু তামুলীৰ কাণ্ডত ক্ষুণ্ণ হৈ মুখ্যমন্ত্ৰীৰ সন্মুখতে খং কৰিছিল দিলীপ শইকীয়া। এইবাৰ যেন দিলীপ শইকীয়াক চেলেঞ্জ দিলে বাহজানীৰ বিজেপি মণ্ডলে। বাহজানী বিজেপি মণ্ডলত ৰাজ্যিক বিজেপিৰ সভাপতিৰ কথা নচলিব, চলিব কেৱল মন্ত্ৰী জয়ন্ত মল্ল আৰু মিণ্টু তামুলীৰ কথা। তেনেই যেন ভাৱ বাহজানী মণ্ডল বিজেপিৰ। পিছে মিণ্টু তামুলী ক'ত, যাৰ বাবে খং উঠিছিল সভাপতি দিলীপ শইকীয়াৰ? মিণ্টু তামুলী এইজন। মিণ্টু তামুলীৰ সমগ্ৰ শিক্ষা অসমৰ এজন কনিষ্ঠ অভিযন্তা। শিক্ষা বিভাগত কৰ্মৰত হৈও নলবাৰী বিজেপিৰ এজন বিয়াগত নেতা। এতিয়া প্ৰশ্নটো হ'ল, চৰকাৰী কৰ্মচাৰীয়ে দল কৰিব নোৱাৰে, বিজেপি কৰিব পাৰে। তেনে নিয়ম চলিছে নেকি নলবাৰীত বাৰু? আৰু বিজেপি দল কৰি দলৰ সভাপতিক চেলেঞ্জ দিব পাৰে। দলৰ সভাপতিকো বিজেপিৰ কাৰ্যালয়ত প্ৰৱেশ কৰোঁতে এক প্ৰকাৰ বাধা প্ৰদান কৰিব পাৰে। তেনে চৰ্চাক লৈ নলবাৰী গৰম এতিয়া। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বাহজানী বিজেপি মণ্ডলে এনেকৈয়ে এতিয়া অপেন চেলেঞ্জ দিছে নেকি? মিণ্টু তামুলীক ৰাজহুৱাকৈ অকৰ্ষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এতিয়া এলাগী হ'ব নেকি নলবাৰী বা বাহজানী বিজেপিৰ কাৰ্যালয়ত?